empty hearts and neon lights. They're playing with my mind. Gotta get out of here tonight. Oh, I wanna run off and fly. And I'll tell myself it's fine to be alone, just to find somewhere that finally feels like home. গাইজ নমস্কাৰ সকলোকে মই পাইম ভাই আজি আনটা ভিডিঅ'লৈকে মই আজি মাজুলীৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো মোৰ বেকগ্ৰাউণ্ডত আছে আপোনালোকে দেখিছে স্কুটি ৰঙা স্কুটি আছে এই স্কুটিখন কাৰ কাৰণে আহিছে আপোনালোকক দেখাবলৈ ভালদৰে চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক তো এয়া দেখিছে আপোনালোকে ৰঙা স্কুটি এই স্কুটিকেইখন আহিছে এইখন ট্ৰাকত আহিছে গোটেইকেইখন আৰু আছে তো ভালদৰে চাই লওক মোৰ বেকগ্ৰাউণ্ডত আছে ৰঙা স্কুটি তো এই স্কুটিকেইখনৰ লগত কি আহিছে আপোনালোকে দেখাবলৈ চেষ্টা কৰিম লগতে এয়া চাই লওক মই ঢেঁকী খুলি আছোঁ ঢেঁকী খুলি দিয়াৰ পাছত আপোনালোকে দেখাইছোঁ সেয়া চাই লওক ভালদৰে তো হেলমেট এটা ফ্ৰী আছে আপোনালোকৰ কাৰণে তো সেয়া চাই লওক ভালদৰে তো হিৰো হেলমেট হিৰো লিখা আছে আপোনালোকৰ সেয়া চাই লওক হিৰো লগো আছে এই গোটেইখন স্কুটিত আপোনালোকলৈ হেলমেট দিয়া হৈছে এটা এটাকৈ গোটেইকেইখন স্কুটিত দিয়া আছে তো এইখিনি স্কুটি হ'ল আপোনালোকৰ কাৰণে 2022 আৰু 2023 বৰ্ষত হায়াৰ ছেকেণ্ডেৰী যিমানখিনি ছোৱালীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছিলে ভালদৰে সেইখিনি ছোৱালীকেইজনীৰ কাৰণে আপোনালোকলৈ এই স্কুটি প্ৰদান কৰা হৈছে লগতে এটা হেলমেট ফ্ৰী আছে ভালদৰে চাই লওক গোটেইখিনি স্কুটি আপোনালোকৰ কাৰণে তো এইখিনিতে আপোনালোকক দিয়া যাব এইখিনি স্কুটি তো এয়া চাই লওক আৰু স্কুটি আছে স্কুটিখন আহিছে এইখন ট্ৰাকত আৰু আছে মই দেখাব চেষ্টা কৰিম আৰু আছে তো মই গৈ আছোঁ দেখাবলৈ আপোনালোকে ভালদৰে চাই থাকক ভিডিঅ'টো শেষলৈকে তো এয়া চক ওপৰত আছে আৰু ওপৰত আছে স্কুটি ষ্টকত 20খন আছে আৰু ইয়াৰ ওপৰত 20খন নমোৱা হ'ল চক ভালদৰে এয়া চক ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু সকলোৱে জানিবৰ কাৰণে আপোনালোকে শ্বেয়াৰ কৰক ইয়াত চব তলৰ যিমানখিনি নমোৱা হৈছিলে তলৰখিনি সেয়া চব 20খন নমাই থোৱা আছে চক আজি 20খন ইয়াতে ফিটিং হ'ব ফিটিং হৈ আপোনালোকৰ এই 2-3 দিনৰ ভিতৰতে এইকেইখন গাড়ী দিয়া হ'ব আপোনালোকলৈ চক ভালদৰে চাই লওক তো গাইজ আজি এইকেইখন গাড়ী ইয়াতে আপোনালোকৰ কাৰণে PDI কৰা হ'ব মানে ইয়াতে ফিটিং কৰা হ'ব গোটেইখিনি চাইড গ্লাছ বেটাৰী এভৰিথিং তো স্বাগতম সকলোকে মই আজি ফিটিং কৰিম আপোনালোকৰ কাৰণে ফিটিং কৰি আপোনালোকক কাইলৈ 2-3 দিন মেক্সিমাম 2-3 দিনৰ ভিতৰত আপোনালোকক এইকেইখন গাড়ী দিয়া হ'ব তো আপোনালোকে চক গোটেইকেইখন আজি গাড়ী ফিটিং কৰি দিব লাগে চক আজি 20খন গাড়ী আপোনালোকক ফিটিং কৰি সন্ধিয়া হ'ল বৰ্তমান আপোনালোকে এইখিনি সময়তে আজি ফিটিং কৰি উলিয়াব লাগিব তো আপোনালোকৰ কাৰণে তো ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু কষ্ট কৰিছোঁ মই আজি চাই লওক ভালদৰে তো গাইজ চক এয়া মই ফিটিং কৰি আছোঁ বেটাৰী ফিটিং কৰি আছোঁ বৰ্তমান তো আপোনালোকক আজি মই সকলোখিনি এচেছৰিজ আজি আপোনালোকক ফিটিং কৰি আপোনালোকৰ ওচৰলৈ ইয়াৰ পৰা পঠিয়াব তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে আপোনালোকে সকলোৱে শ্বেয়াৰ কৰক এই ভিডিঅ'টো তো আপোনালোকৰ কাৰণে স্কুটি আহিছে তো এইকেইদিনতে আপোনালোকে পাব তো নিশ্চয় দেখি আছে মোৰ ভিডিঅ'টো চক এনেকুৱা ভাল লাগিছে তো কাইলৈ কিছুমানত দিয়া হ'ব তো আজি মই আপোনালোকক ইনফৰমেশ্যনখিনি দিছোঁ যিমান পাৰিছোঁ তো নেক্সট ভিডিঅ' আকৌ এবাৰ লগ পাম সকলোকে আজিলৈ বাই বাই ঠিক আছে ধন্যবাদ অ'কে